Hello guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? আশা কৰিছো ভালে আছে। মোৰ ভালেই বাৰু। আজি মই আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছো য'ত মই দেখাম যে মই এটকাত নিমি কাৰণে কি আনিলো। আপোনালোকেও দেখি আচৰিত হ'ব যে আজি এনেকুৱা টাইমত য'ত কি 1000 টকাটো বহুত কম বস্তু পায়, বজাৰলৈ গ'লেতো 1000 টকাটো কাপোৰটোতো নাপায়, একো বস্তুৱে নাপায়। সো তেনেকুৱা সময়তনো মই এটকাত নিমিলে কি আনিলোঁ। কিন্তু জানেনে মই বহুত পস্তাইছোঁ, কাৰণ কেলৈ মই যদি ভাবিলোঁহেঁতেন যে এটকাত অনলাইন আহিছে যিহেতু, চ' মই গম নাপালোঁ যে এটকাত ইমানটা ডাঙৰ বস্তু পায়, মই আৰু কেইটামান দি দিলোঁহেঁতেন। কিন্তু মই পিছত অফাৰটো খতম হৈ থাকিলে। চ' আপোনালোকক দেখুৱাম মই নিমি কাৰণে কি আনিলোঁ 1 টকাত। আৰু তাৰ আগতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা ফল্ডেবল, একচুৱেলি ফল্ডো কৰি থৈ দিব পাৰে পিছত, আৰু এটা মানে ৱাৰ্ড্ৰপ হয় বেবী কাৰণে, এইটো টেম্পৰেৰীকৈ ৰাখিব পাৰিব। মই যিহেতু ৱাৰ্ড্ৰপ এটা ৰুমতে এটেচ বনাম ভাবি আছিলোঁ, কিন্তু কৰোণা চলি আছে, চ' মিস্ত্ৰী মাতিবলৈ ভয় লাগে, সেইটো কাৰণে বনাব পৰা নাই। চ' অনলাইন এমাজনৰ পৰা 1000 পাইছিলোঁ, অৰ্ডাৰ দি দিলোঁ, যিটো আহিলে, যিটো মই আনবক্সিং কৰিম আপোনালোকৰ লগত, আৰু মই ইউজ কৰিবলৈ বহুত ভাল হয়, সেইটো মই দেখিছোঁ বেলেগৰ আগত। বহুত কম স্পেচ খায় আৰু কাপোৰ বহুতখিনি থ'ব পাৰি। চাওকচোন আপোনালোকে আনবক্সিং কৰাটো, আৰু প্লাছ 1 টকাত কি পালোঁ মই তাৰ পিছত আপোনালোকক জনাই আছোঁ। আনবক্সিং কৰা ভিডিঅ'টো আপোনালোকে চালে। এতিয়া মই আপোনালোকক এটকীয়া বস্তুটো দেখুৱাম। এটকীয়া বস্তুটো বহুত জমনি লাগিছিলে মোলৈ যেতিয়া ফোন আহিছে কৰিয়াৰ বয়ৰ পৰা, যিটোৱে মানে দিয়েহি ল'ৰাজনে ফোন কৰিছে যে বাইদেউ আপোনাৰ পাৰ্চেল এটা আছে। মই সেইদিনা পইচা ৰখা নাছিলোঁ, আছিলে কম আছিলে। মই সুধিলোঁ যে এমাউণ্টটো কিমান হয়, যিহেতু হাজবেণ্ড মোৰ ডিউটিলৈ গৈছিলে। তাক কৈছে বোলে বহুত ডাঙৰ পইচা। মইতো ভয় খাই গৈছোঁ, বোলো কি দিলে বা, মইতোতো একো দিয়া নাই। চ' মই ভাবিছোঁ ইয়ে কিবা দিলে। তাৰপিছত কৈছে বোলে নাই বোলে 1 টকা বোলে, এনেকৈ বুলি কৈছে। মোৰ এনেকুৱা জমনি লাগিছে, মই তেতিয়া গম পাই গ'লোঁ সেইটোৱে পাৰ্চেল। তাৰপিছত মই তেতিয়া নিমিক ইনজেকশ্যন দিয়াবলৈ গ'লোঁ। প্লাছ মই দেউতা আছিলে ঘৰত, চ' মই ফোন কৰি ক'লোঁ যে দেউতা পাৰ্চেল এটা আহিছে, আপুনি লওকচোন। দেউতাই গৈ পেলাই জেপ খুচৰি ফুৰিছে পইচা লৈ। তেতিয়া ল'ৰাটোৱে কৈছে যে নালাগে ইমান ডাঙৰ পইচা দিব, 1 টকাতনো কি দিব, নালাগে দিব। 1 টকাটোও নল'লে। চ' এইটো চাওক, 1 টকাত পোৱা বস্তু হয়নে, ইমান ডাঙৰ। আজিৰ যুগত এনেকুৱা বস্তু পায়নে 1 টকাত। চ' নিমিও বহুত ভাল পাইছে। নিমি যিহেতু ছোৱালী, আৰু প্লাছ তাই টেডি বহুত ভাল পায়। চ' এইটো 1 টকাত কেনেকৈ পালোঁ, চ' আপোনালোকে জানিব বিচাৰে নেকি? একচুৱেলি ফ্লিপকাৰ্টৰ মই প্লাছ মেম্বাৰ হয়। বহুত বেছি অৰ্ডাৰ দি থাকিলে, মই যিহেতু বহুত আগৰ পৰাই ফ্লিপকাৰ্টৰ মেম্বাৰ, মানে ফ্লিপকাৰ্টৰ পৰা বস্তু কিনো, চ' সিহঁতে মোক প্লাছ মেম্বাৰ কৰিছে। বহুত কইনছ গোট খায়, যিটো কইনছ মোৰ তাত জমা হৈ আছিলে, বহুতখিনি জমা হৈ আছে, এতিয়াও আছে, কিন্তু মই কিনিব পৰা নাই যিহেতু মোৰ পচন্দৰ বস্তু অহা নাই। তাতে সেই 398টা কাটিছে কইনছৰ পৰা, আৰু এইটো পাইছোঁ 1 টকাত।
চাওক ইমান ডাঙৰ, যদি মই গম পোৱা হেঁতেন ইমান ডাঙৰ আহিলে বুলি আৰু 2-3টামান দি দিলোঁ এটকাতনো কি লছ হয়, কিন্তু মই গম নাপালোঁ। চ' আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন মোৰ এটকীয়া বস্তুটো কেনেকুৱা লাগে। চ' মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'। বাই।